নমস্কাৰ বন্ধুসকল, আজি আমি গৈ আছোঁ জাগীৰোড নিজৰা পাৰলৈ। সময় হৈছে এতিয়া ৰাতি 9টা বাজিছে। যিহেতু শাওনৰ মাহ চলি আছে, সেয়েহে বোলেবম মাহ। আজি হৈছে প্ৰথমটো দেওবাৰ। আজি আমি গাঁৱৰ সকলো ল'ৰাই বোলেবম বুলি জাগীৰোড নিজৰা পাৰলৈ আহিছোঁ ওলাই। নিজৰা পানীত গা ধুই তাৰ পৰা পানী তুলি আনি শিৱ মন্দিৰত আহি শিৱলিংগত ঢালি ধূপ ধূনা শলিতা জ্বলাই নিজৰ মনৰ আশা পূৰণৰ বাবে প্ৰাৰ্থনা জনোৱা হয়। আমি বৰ্তমান পাইছোঁ আহি এতিয়া মৰিগাঁও প্ৰথম পুলিচ পইণ্ট। এইটো হৈছে দ্বিতীয় পুলিচ পইণ্ট। এইটো হৈছে 3 নম্বৰ পুলিচ পইণ্টটো। ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব সম্পূৰ্ণ। এয়া হৈছে ৰূপক, তাৰ বহুত প্ৰতি নক'ব আৰু। এয়া হৈছে বিকাশ, এয়া হৈছে মুলুক। মুলুক নহয় দেই, তাৰ য'ত বেলেগ নাম এটা আছে, তাক আমি মুলুক বুলিয়ে কওঁ। এইফালে সকলোৱে গাড়ীত উঠি গৈ আছে। এতিয়া সকলোৱে মৰিগাঁও পাৰ হৈছোঁ। ইহঁত দুটাক চাওক, ইহঁত দুটাই ঢোল বজাই একদম পূৰা ফূৰ্তি আৰু। এইপিনে আহি এতিয়া আমি বঘৰা পালোহি। বঘৰা মেডিকেল কলেজখন চাওকচোন, ইমান যে ডাঙৰ বনাইছে। এতিয়া আমি ভকতগাঁও পালোহি। ভকতগাঁও দলংখনৰ ওচৰত যে যি জাম হৈছে, বা ইহঁতৰ ফূৰ্তি চাওক, গাড়ীত উঠি জঁপিয়াই জঁপিয়াই নাচি আছে। গাড়ী যে যিমান লাইন, আমি এইটো জামত আধা ঘণ্টা বা 45 মিনিটমান ৰখিলোঁ। বহুত টাইম ৰখাৰ পিছত আমি জামৰ পৰা ওলাই আহিলোঁ। দলংখন যে ইমান ঠেক, এখনহে গাড়ী যাব পাৰে, সেইকাৰণে বহুত জাম হয়। এটা ছাইডৰ পৰা গাড়ী গৈ থাকিলে আৰু আন এটা ছাইডৰ পৰা আহিবই নোৱাৰে। এতিয়া আমি আহি জাগীৰোড অভাৰব্ৰিজ পাইছোঁ আহি। এইটো হৈছে 4 লাইন ৰাস্তা। এইটো চিধা ৰাস্তাই যাব লাগিব, আমি কিন্তু সেদিকে নাযাওঁ। তালৈ গাড়ী লৈ গ'লে আমি জামত ফচি যাম, সেইকাৰণে ইয়াতে আমি গাড়ী থৈ যাব লাগিব। এইখিনিৰ পৰা আমি খোজকাঢ়ি যাব লাগিব, আৰু এইখিনিৰ পৰা গাড়ী নাযায় আৰু এইখিনিতে ৰখাইছে আৰু। গাড়ীৰ পৰা নামি সকলোৱে দোকান এখনত সোমাই পানী খাইছে। এইফালে চাওক, বাইকৰ যে ইমান লাইন, বহুত বাইক। এতিয়া আমি সকলোৱে খোজকাঢ়ি গৈ আছোঁ। এইফালে এয়া মুলুক। মুলুকে কিবা এটা দেখুৱাই দিছে।
স্কুটিখন যে ইমান ধোঁৱা। আহি পাইছোঁ এয়া হৈছে মিঠাই। দেখোঁতে খাওঁ খাওঁ লাগিছিল। আৰু বহুত দোকান ওলাইছে, যেন এটা সৰু সুৰা মেলাই হৈ আছে। এইফালে আমি এতিয়া গৈ আছোঁ। এইফালে ৰূপক চাওক, কিমান যে ফূৰ্তি তাৰ, কিমান যে নাচি আহিছে। গাড়ীটো নাচি আহিছে, এতিয়াও নাচিয়ে আছে। এতিয়া আমি গেটৰ পৰা সোমাই গৈ আছোঁ। মানুহ চাওক, বহুত মানুহ। ইমান যে মানুহ, গা ধুবলৈ চিট নাই। মানুহ চাওক, কিমান মানুহ, বহুত মানুহ। বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লাইক কমেণ্ট কৰিব নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ ধন্যবাদ।